কইনাধৰাত মুখ্যমন্ত্ৰীৰে আছুৰ নেতৃত্ব গোপন বৈঠক হঠাতে হোৱা এই বৈঠকৰ বাবে 1 কিলোমিটাৰ এলেকা জুৰি মোতায়েন কৰা হল নিৰাপত্তাৰক্ষী প্ৰৱেশ নিষিদ্ধ কৰিলে সাংবাদিকৰো ৰাজ্যবাসী ভয়ানক বানত জুৰুলা হৈ থকাৰ সময়ত মুখ্যমন্ত্ৰীৰ সৈতে হঠাতে কইনাধৰাত আছুৰ এই গোপন বৈঠকক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কি এনে বিষয় যিটো বিষয় চৰকাৰী পক্ষৰ লগত আছুৱে গোপন মিলিত হ'ব লগা হল এই প্ৰশ্ন নেটিজেনৰ সামাজিক মাধ্যমত আছুৰ গোপন বৈঠকক কেন্দ্ৰ কৰি ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতে মুখ খুলিছে আছুৰ সভাপতিগৰাকীয়ে দীপাংকৰ নাথে সদৰি কৰা অনুসৰি অসম চুক্তিৰ সন্দৰ্ভত অনানুষ্ঠানিক এক আলোচনাৰ বাবেহে এই বৈঠকত মিলিত হৈছিল আছু তেওঁ লগতে কয় ইতিমধ্যে কেইবাটা লানিও বৈঠকত বহিছে আছু কিন্তু কোনো সমাধান ওলোৱা নাই সেয়েহে অনানুষ্ঠানিকভাৱে সাক্ষাতৰ বাবে সংবাদ মাধ্যমৰ পৰা আঁতৰি আছিল বুলি জানিবলৈ দিয়ে দীপাংকৰ কুমাৰ নাথে উল্লেখ্য যে এই সাক্ষাতৰ সময়ত আছুৰ সাধাৰণ সম্পাদক সভাপতিকে ধৰি আছুৰ দুগৰাকী উপদেষ্টাৰ লগতে মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য উপস্থিত আছিল